ৰঙিয়া নগৰৰ মাজমজিয়াত পদপথ নিৰ্মাণৰ নামত ব্যাপক খেলিমেলি। নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি ৰঙিয়া MG ৰোডৰ নলা নিৰ্মাণ কৰিছে ঠিকাদাৰে। অভিযোগ দিলেও কোনো কেৰেপ নকৰে দুৰ্নীতি পলায়ন ঠিকাদাৰে। শনিবাৰে নিশা বোকাপানীৰ ওচৰতে ঢালাই কৰি থকা জবাবদিহি কৰিলে যুৱ কংগ্ৰেছে। যুৱ কংগ্ৰেছৰ কৰ্মীসকলে ঠিকাদাৰৰ অধীনত কাম কৰি থকা লোকসকল আৰু কৰ ৰপ্তানি বিভাগৰ কৰ্মচাৰীক সকীয়াই দিয়ে। লগতে বৈজ্ঞানিক পদ্ধতি আৰু সঠিক ৰূপত পদপথ নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। অন্যথা ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। উল্লেখ্য যে কেইদিনমান পূৰ্বেও পদপথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। লগতে সেই সম্পৰ্কে বাতৰি পৰিৱেশন কৰা হৈছিল। কিন্তু তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই কোনো পদক্ষেপ গ্ৰহণ নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত নিজ মইমতালিৰে কাম কৰিছে ঠিকাদাৰে। অভিযোগ মতে বিধায়ক ভৱেশ কলিতাৰ আশীৰ্বাদ পুষ্ট হোৱাৰ বাবে ঠিকাদাৰজনে নিজৰ মইমতালিৰে কাম কৰি সৰ্বসাধাৰণ ৰাইজৰ কথাত কোনো গুৰুত্ব দিয়া নাই। ভূটান চিমেণ্ট ব্যৱহাৰ কৰি থকা দৃষ্টিগোচৰ ইতিমধ্যে হৈছে। আপোনালোকে দেখা পাইছে যে পূৰ্বতে ইয়াত বিভিন্ন ধৰণৰ খেলি মেলি হৈ থকা আমাৰ এই যিটো কাম, এই কামটোক লৈ ইতিমধ্যে বাতৰি সম্প্ৰচাৰ হৈছে, কিন্তু তাৰ পাছতে বিভাগীয়ভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি যুৱ কংগ্ৰেছে এটা কথা আহ্বান জনাইছে, কোনোবা ব্যক্তিৰ স্বাৰ্থ উদ্ধত ৰাখি এই আমাৰ ৰাইজৰ সমস্যাৰ ফালে পিঠি দিলে নহ'ব। ইয়াৰ বিৰুদ্ধে এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰঙিয়া গণতন্ত্ৰ বিভাগক আমি অনুৰোধ জনাইছোঁ যে ইয়াৰ ওপৰত তেওঁলোকৰ কি ভিত্তিত তেওঁলোকে কামটো কৰিবলৈ দিছে, তেওঁলোকৰ নিবিদাত বা তেওঁলোকৰ প্ৰাক্কলনত কি আছে তাৰ সম্পূৰ্ণ ইয়াত দৃষ্টিগোচৰ কৰি ইয়াত কামখিনি আগবঢ়াই নিব লাগে। আমি আজি ইয়াত আহি উপস্থিত আমি তেওঁলোকৰ পৰা আমি প্ৰাক্কলনখন চাব বিচাৰিছিলোঁ। ইয়াত চৰকাৰে মানে আপোনাৰ PWD ডিপাৰ্টমেণ্টৰো মানুহ আছে, ইয়াত ঠিকাদাৰ পক্ষৰ মানুহ আছে, কিন্তু আমাক ইয়াত তেওঁলোকে প্ৰাক্কলন দেখুৱাব পৰা নাই। গতিকে আমাৰ অনুৰোধ, ইয়াত যি কাম চলি আছে এই কামখিনি সুন্দৰভাৱে কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰক, নহ'লে কিন্তু আমি যুৱ কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ গ্ৰহণ কৰিম।